নমস্কাৰ গাইজ, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু মই ভালে আছোঁ। আজি বিশেষকৈ আৰু এটি অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। আজি এই ভিডিঅ'টো কোনো ধৰণৰ তেনেকুৱা গানৰ বা তেনেকুৱা ক'ৰবালৈ ট্ৰেভেল মানে ক'ৰবালৈ যোৱা তেনেকুৱা ভিডিঅ' নহয়। আজি যিহেতু ঘৰতে আছোঁ, মোৰ লগৰ কেইজনে ফোন মাৰিছে যে তোমালোকৰ ঘৰলৈ গৈ আছোঁ, মানে ওচৰতে খুৰা ল'ৰা হয় তেখেতসকলৰ ভৰ্তা। আমি যিহেতু ভৰ্তা বুলি কওঁ, ৰবাব টেঙা আমাৰ গছত মানে আছে। আমি মানে ইমান এটা খাব মন নাযায়, মই দেখাই দিম। গতিকে তাৰে মানে পাৰিম, আজি পাৰি ভৰ্তা কৰিম। আৰু ঘৰতো অলপ চলপ কাম আছে। মোৰ বসন্তীখন মানে একদম নাম্বাৰ প্লেট লগোৱাই নাই, তথাপিও মানে আপোনাৰ কি হ'ব, এইকেইদিন জাৰ্ণি কৰি পেলাই পূৰা একদম লেতেৰা হৈ আছে। আপোনালোকে দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিছে। একদম মানে লেতেৰা হৈ পিছফালে চাওক, নাম্বাৰ প্লেটটোৱে যিহেতু লগা নাই, একদম এই দেখিছে ছাছপেঞ্জাৰ এইবিলাকে লেতেৰা হৈ সোপা ধুব লাগিব। একদম কি অৱস্থা হৈ আছে গাড়ীটোৰ। গতিকে মানে গাড়ীখন ধুই কৰি লৈ মই মানে ৰবাব টেঙা পাৰিম। ৰবাব টেঙা পাৰি কৰি লৈ মানে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম আৰু ঠিক আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ এই দেখিব পাইছে, মই বেগফালে আহিছোঁ। এয়া এই ৰবাব টেঙাবোৰ লাগি আছে, মানে নিজে নিজে কিছুমান সৰি পৰি গৈ আছে। কিন্তু ধৰক খাবলৈ মন নাযায় যিহেতু ইমান এটা সময়ো নাপাওঁ। গতিকে মানে ঘৰৰ কি কি বস্তু আছে এইবোৰ মানে ভালকৈ চাবও নোৱাৰোঁ, ক'ত কি লাগি আছে, কি ক'ব গাইজ। তো এই ওপৰত অলপ পকিছে, চাওকচোন, এই ওপৰত পকিছে বাৰু। ঠিক আছে, মোৰ লগৰ দুজন বৰ্তমান আহি পালে, তেখেত দুজনৰ ওচৰলৈ যাওঁ। যিহেতু দুজন আহি গৈছে, মোৰ লগৰ খুৰাৰ ল'ৰা, বৰ্তাৰ ল'ৰা, তাৰপিছত হৈছে কি আৰু এজন আহিবলৈ বাকী আছে। আমি ঘৰৰ বেক চাইডে আহিছোঁ। আৰু এই ঘৰটো দেখা পাইছে, এই ঘৰটো মোৰ দাদাহঁতে বনাই আছে, যিহেতু কমপ্লিট হোৱা নাই। হেৰিবোৰ আপোনাৰ চৌকাঠবোৰ লগাই থৈছে, খিৰিকী আৰু ভিতৰত মাটি পেলোৱা হোৱা নাই। আমাৰ এইফালে ৰাস্তাটো অলপ প্ৰব্লেম কাৰণে, মানে যিহেতু এইফালৰ সৰু সুৰা ৰাস্তা, মানে মেইন ৰোডৰ পৰা আহিলে এইফালৰ পৰা ভিতৰলৈ সোমাই অলপমান ভিতৰলৈ সোমাই আহিব লাগে। এইফালে মানে ৰাস্তাটো কমপ্লিট হোৱা নাই, গতিকে বাইক আনিব যি দিগদাৰ হয়, মানে কি ক'ম আৰু সিহঁতে গৈছে। এইখিনি দেখা পাইছে নে? এইখিনি মানে তাল গছ এজোপা আছে, এটা কেঁচা তালটো যিটো মানে সেইটো পাৰি খাবলৈ বোলে সিহঁতে মোক লগ ধৰিছে। মই পিছে অলপমান চোৱাই দিছোঁ। আৰু দুজনমান আহিব বাকী আছে, তেখেতসকল আহক। তাৰপিছত আমি হেৰি পাৰিম, ৰবাব টেঙা পাৰিম। তো গাইজ আহি পেলাই সিহঁত দুজনে কি কৈছে, এইজন মোৰ ভাইটি হয় আৰু এইজন মোৰ খুৰাৰ ল'ৰা, কিন্তু তেওঁ মোতকৈ অলপ জাষ্ট শ্লাইড বয়সত অলপ ডাঙৰ, কিন্তু দুইজন মানে পূৰা ছেইম বৰাবৰ। ঠিক আছে, এইয়া পাৰি আছে, চাওকচোন, তাল পাৰি আছে। মানে তালৰ যিটো আপোনাৰ সোৱাদ, যিটো কোমল অংশটো, সেইটো এই খাই বিৰাট ভাল লাগে। আৰু সি মানে দাওবাৰীটো লৈ আহিয়ে গ'ল নহয়, তালটো মানে পাৰিহে এৰিব। এই চাওকচোন, এটা তাল আছে, মাত্ৰ এটা তাল। এইটো আপোনাৰ যিহেতু মানে বহুতকেইটা তাল লাগিছিল, আপোনাৰ আমাৰ এইফালে কেৰকুটুৱাও আছে। সেই কেৰকুটুৱাই মানে বহুত অনিষ্ট কৰে, মানে কেতিয়াবা আহি যায়, 5-6টা একেলগে আহি যায়, মানে সকলো বস্তু তামোল চামোল যি আছে চব পেলাই দিয়ে। এইটো এটা আপোনাৰ দেখা পাইছে, আমাৰ ঘৰৰ অলপ ওপৰত আছে। আৰু এইবাৰ জাতটো অলপ সৰু হ'ল, আগত মানে অলপ ডাঙৰ আছিলে। এইটো পাৰিম, এই হালধীয়াটো পাৰিম। ঠিক আছে, এই হালধীয়াটো নহ'লে এই ফিলতো আপোনাৰ যিটো আছে, এই হালধীয়াটো পাৰিম। অলপ পুৰঠ মানে হৈছে। আৰু এইবিলাক দেখা পাইছে, এইবিলাক অলপ মানে পুৰঠ হৈছে যদি অলপ মানে ওপৰত আছে, সেইটো ছাইডত থাকক। মানে এইটো ছাইডৰ পৰা আগত 2-এটা পাৰি লওঁ। মানে আজি যিকেইজন কৈছিলোঁ, মোৰ লগৰ কেইজন আহিব বুলি, বা দুজন আহিছিলে। আৰু বিশেষকৈ মই অলপ ঘৰৰ কামত লাগি যোৱাতে সিহঁতে বেচেৰা কেইজন বহি ঘৰলৈ গুচি গ'ল। গতিকে আমি পাৰি আহিলোঁ, খাওঁ আৰু তাকে ভাবিছোঁ। আৰু বিশেষকৈতো সময় নাপাওঁ, আজি পাৰোঁ। আৰু আমাৰ এইয়া দাদা ছোৱালীজনো ই উপস্থিত হৈছে। মানে এইফালে হেৰি মই পাৰিম, তুমি ধৰিবা হে, হ'ব বঢ়িয়া। তুমি ধৰি ল'বা হে, হ'ব। এইটো আমাৰ দামকলটো হয়, দামকলটো এইফালে মানে আমি এইফালে এই গছজোপা এই চুকত হয়। এইটো মানে খৰি চৰি থয় এই ঘৰটোত, এইবাৰ খৰি চৰি কিবা থয় আৰু। গতিকে আমি এতিয়া ৰবাব টেঙাটো পাৰিমেই। মই দাওবাৰীটো লৈছোঁ। পাৰিলে ধৰা চাবা আকৌ দেই। পৰিলে এয়া পাৰিলোঁ গাইছ। এতিয়া মই বখলিয়াম দেই, যিহেতু মই অকলে ভিডিঅ' বনাই আছোঁতো, মানে কোনোবা এজন ধৰি দিয়া, মানে কেমেৰাটো ধৰি দিয়াও মানুহ নাই। এই অলপ মানে সৰু চাইজৰ, মোৰ বাকীবোৰ চব ওপৰত আছে। এয়া এতিয়া মই কাটি কুটি আপোনালোকক ধুনীয়াকৈ দেখাম, নিজে খাম আৰু ঘৰতে। মানে ইমান গৰম, মানে গা কাপোৰ খুলি লৈছোঁ, গেঞ্জিকে পিন্ধি লৈছোঁ, উপায় নাই। ঘৰৰ পাছফালে অলপ বহি লৈছোঁ। গৰমত মানে কি ক'ব, ঘৰৰ ভিতৰত ফেনৰ বতাহ। আজি অলপ মানে বাৰী পাছফালে ওলাই আহিছোঁ, এনেইতো ইমান এটা মানে এইফালে নাহোঁ, অলপ চলপ জংঘল আছে। গতিকে কাটিলোঁ। মানে তাইক চকুত মানে আগত আপোনালোকে এনেদৰে খেলি পাইছেনে? এনেকৈ মানে এই আপোনাৰ যিটো এইটো বাকলিটো চকুত অলপমান লাগিলে যে পূৰা এনেকুৱা জ্বলে, তেনেকৈ খেলি পাইছেনে? গতিকে এইফালে আহা, এই আমাৰ তাইও আছে। চকুত দিম তোমাক,
ই পলাইছে আৰু মানে এইফালে এইফালে হাঁহি থাকি চকুত দিম আহা চকুত এই পলাইছে তাই পলাইছে ফাইনেলি গুচাই হৈ গ'ল এতিয়া চাক আমি খাম আৰু এতিয়া মানে জাতটো হ'ব পাৰে সৰু কিন্তু সম্পূৰ্ণ মানে ইমান সুন্দৰ মিঠা গছজোপাৰ তুমি কি খাই আছে এই আটা নহয় দেই বেঙে এইবোৰ হেৰি জলপানৰ কিবা হেৰি গুড়ি চাটু গুড়ি বুলি কয় এইটো মিঠা মিঠা লাগে তাই সেইবোৰ খাই আছে ঘৰৰ পৰা আনি লৈ এই ইয়াত নাখায় নহয় বাহিৰত গতিকে এইয়া গাইজ চাওক মানে আমি এতিয়া খাম বিশেষকৈ ট্ৰাই কৰিলোঁ মানে সকলোকে ভগাই কৰি লৈ চাওক মোৰ ভাগত কিমান পৰিছে আৰু মানে ঘৰৰ আপোনাৰ যিটো আপোনাৰ চাৰ্টৰ লেবেল হয় তাৰ তলতে বহি লৈছোঁ এই চাওক মই দেখাই দিছোঁ দেখা পাইছে আপোনাৰ যিটো লেভেলটো আছে ওপৰৰ সেই তাৰ তলতে বহি লৈছোঁ এইফালে মানে আপোনাৰ ৰ'দ চ'দ নপৰে এইখিনি জেগা ধুনীয়াকৈ চেঁয়া পৰি আছে গতিকে বাহিৰতে সম্পূৰ্ণ ধুনীয়া আপোনাৰ বতাহ মাৰি আছে গতিকে এতিয়া বখলিয়াই লওঁ ৰ'ব এই চাওক খাই বঢ়িয়া লাগে কিন্তু কেনেকুৱা লাগিছে ভাল লাগিছে নাই কোৱা কি ইয়াত এনেকৈ কৈ দিয়া মোৰ দাদাৰ ছোৱালী হয় এনেকৈ কৈ দিয়া কৈ য়েছ খাই কিন্তু বঢ়িয়া পাইছে তাইকো দিছোঁ মানে এনেই ঘৰত মানে লাগি থাকিলে কোনো ইমান এটা নাখায় বেলেগৰ ঘৰত যদি লাগিলে হয় তেতিয়াহ'লে মানে মোৰ কথাই কওঁ তেতিয়া হয়তো কিনি আনিও খালোঁ হয় কিন্তু ঘৰত গছত লাগি আছে কোনো নাখায় কি কৰিব গাইজ গতিকে আজি ভিডিঅ'টো ইমানেই এতিয়া সময়টি ব্লগ হিচাপে আপোনালোকলৈ ভিডিঅ'টি আগবঢ়ালোঁ গতিকে থেংক ইউ ছ' মাছ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ বাই বাই